এই কেৰপাতাৰ দোকান কোনখানে? হা কেৰপাত দোকান এই কেৰপাত দোকান সেইখান সেইখান নেকি? থেংক ইউ দেই দাদা। থেংক ইউ দিবা আহিছি এহেঁতৰ দোকান দেখে তেন্তে এইকেইদিন মোৰ মাথা বেয়া হৈ গৈছে খুৰা হা কেৰপাতাৰ দোকান কোনখানে? কেৰপাত আইদেৰ সেইখান সেইখানে নেকি? থেংক ইউ দেই খুৰা। চবেই গোটাই মোক থেংক ইউ দিহে যায় দেখোন থেংক ইউ দিয়ে মোৰ পেট ভৰব নেকি এই চালা কি কৰা যায় এই? আমাৰ দেখোন বেচাই নাযাওঁ হলেই अरे हरेन जी क्या होगा हमारा? হা ইয়াও কিয়া মরছেহি আমার দোকানত দোকানত থাকবা লাগে अरे हरेन जी क्या सोच रहा है? হেই क्या सोच रहा है मस्सा हमारा बिजनेस एकदम खराब हो गया क्या बोला? खराब हो गया? मेरा तो दिमाग ही खराब हो गया। दिमाग सिमाग बात दे भाई हमारा तो इधर सब सेज हो गई हाँ हमारे दुकान में लाल बत्ती लाल बत्ती लाल बत्ती जल गया हाँ हाँ हरेन जी हम तो अगरबत्ती दे देकर थक चुका हूँ इसीलिए मैं सोचा था मैं तो घर जाऊंगा। हाँ हो जाएगा गेरू बैन हो रहा हाँ घर जाऊंगा। हाँ घर जाओ घर जाओ घर जाओ इधर रहकर कोई काम नहीं होगा हाँ हम भी कल पे नहीं आऊंगा इधर हाँ हाँ मैं जाऊंगा लेकिन वापस आऊंगा। हाँ वापस आऊंगा हाँ वापस आऊंगा और शादी करके आऊंगा। शादी करके आऊंगा हाँ यही मानना है ना अब बिया हुई क्या बाजी अब फिर शादी करेगा हाँ करना पड़ेगा। करना पड़ेगा फिर उठा हाँ हरन जी फिर शादी करूंगा एक अच्छी लड़की से और इधर दोनों मिलकर स्पाइरल पोटैटो का बिजनेस करूंगा। लड़की देखकर सब लोग भाग भाग के आएगा मेरा दुकान। हाँ इसीलिए मैं घर जाऊंगा एक अच्छी लड़की ढूंढ के शादी करके इधर ले आऊंगा। हाँ शादी करके ले आऊंगा এই বিঠি উঠা আকৌ মোৰ বহি মই আৰু নাহিব বুলি ভাবিছিলো কোথায় জান পাইছিলো हाँ हरन जी क्या सोच रहा है? हाँ नहीं कोई सोचा नहीं हाँ हरन जी तुम भी कुछ करना पड़ेगा ऐसे तो काम नहीं चलेगा। हाँ करना पड़ेगा हाँ कर लो जल्दी कर लो। हाँ ये कर लूंगा शादी हाँ ये की बकई ओला की करबी? हाँ ये নাই या কিবা এটা কৰিব লাগিব বুলি কৈছো हाँ हरन जी कुछ कर लो मैं जा रहा हूँ। हाँ जाओ हाँ मैं जा रहा हूँ लेकिन फिर आऊंगा। काम करना छोड़ना नहीं बिजनेस करना है स्पाइरल पोटैटो का। পিঠি উঠা এইবাৰ তি লৈ পেলাই বিজনেছ কৰিব আহিবি এনেকে হলে আমাৰ কি হ'ব এটা ইও যদি তিডাল লৈ আহি পেলাই ইয়াতে বহে দেই তেতিয়াহ'লে কাষ্টমাৰ মুখাটো ইয়াত তাতে যাব মোৰ দেখো এইখন পাতাই থাকবই নাই কিবা এটা কৰিব লাগিব কৰিবই লাগিব কি কৰো আইডিয়া পাই গৈছো এইটোকে কৰা যাক ওৰা हाँ চৌ सो माने कोट বিউটি পাৰ্লাৰক हाँ ब्यूटी पार्लर বিউটি পাৰ্লাৰক এনেকে থাকিলে নহ'ব তাতে নি তোমাক অলপ আপডেট দি লৈ পেলাব হ'লে আমাৰ দোকানত কোনো নাহে हाँ হাঁহ মাৰিব নালাগে সেইকাৰণে চৌইতা তোমাকো মায়াতি নাই নতুনকে বিয়া হোৱা তিৰিয়ান কৰি লৈ আহিমেই তাৰপিছত দেখা যাব কাষ্টমাৰ আহে নে নাহে চিয়া নহ'লে কাষ্টমাৰ নাহে সেইকাৰণে মায়াতি নাই আগে পিছে চিয়া লগাই দিছোৱেই এইবাৰ চাওঁত আছো বাৰু কাষ্টমাৰ আহে নে নাহে ওৰা তুমি পুৰা ভাজি থাকা মই মানুহ মাতো जा माने मान মানুহ মাতো আহক দাদা আহক বাইদেউ খাই যাওক স্পাইল আলু মানে পটেটো বেলেগৰ দোকানত 60 টকা 70 টকা আমাৰ দোকানত মাত্ৰ 40 টকা হয় অনলি 40 rupees মানে একুৰি 20 টকা গতিকে দাদা বাইদেউ আমাৰ দোকানত আহক আৰু খাই যাওক স্পাইৰেল পটেটো একদম টেষ্টি हाय गाइस হাই গাইছ ইয়াকো কিহৰ হাই গাইছ মাৰিব আহিলে আপোনালোকে চাই আছে হেৰপা ব্লগছ হা হেৰপা ব্লগছ হয় আপোনালোকে চাই আছে হেৰপা ব্লগছ এই হেৰপা কিহৰ হাই গাইছ মাৰি আছা ঐ কিয় হাই গাইছ মানে হয় আজিকালি মই ব্লগাৰ হা ব্লগাৰ ব্লগাৰ তই আকৌ কেহিনাপে ব্লগাৰ হলিয়েই তই দেখোন ফুচকা পাৰি আছিলি এই ইহঁতৰ ভিডিঅ' বনাই মই ব্লগাৰ হৈ গলো হা ব্লগাৰ ব্লগাৰ তই আৰু এইবিলাক বাদ দি এইবিলাক আমাৰ তাত কোনোৱে নাখায় চবে সিহঁত তাতে যায় সেইকাৰণে তই ব্লগাৰ হৈ যাম নিচিনাকে সিহঁতৰ ওপৰত ভিডিঅ' বনাবি আৰু পুৰা ভাইৰেল হৈ যাব ভিডিঅ' বনাও দেখা নাই সিহঁতক ব্লগ বনাব লাগি কিমান ব্লগাৰ আহে সেইকাৰণে মই পুৰা ব্লগাৰ হৈ গৈছো আজিকালি সেইকাৰণে মই পুৰা ব্লগছ বনাও সেনেকাই মোৰ দেৰি হৈছে ভিডিঅ' এটা বনাব লাগিব মই যাওঁ হা ভিডিঅ' বনাব ই দা কোৱা
কোৱা মানে মোক স্পাইৰেল পটেটো লাগিছিলে আছে নহয় আমাৰ দোকানত। নহয় আপোনালোকৰ দোকানত নহয় হা আমাৰ দোকানত নহয়। নহয় এই বৰ ধুনীয়া ছোৱালী থকা দোকানখন যে সেইখনৰ পৰা ল'ব দিছে হা বৰ ধুনীয়া ছোৱালী থকা দোকানৰ পৰা ল'ব দিছি। এটাও বহুত ধুনীয়া ছোৱালী আছে নহয় নাচাকিয়া। হয় নেকি ক'ত সেয়া হা অ দাদা এইজনী ছোৱালীৰ কথা কোৱা নাই পিছে হলে কোনজনী? এই নহয় বৰ যে ভাইৰেল হৈ আছে ছচিয়েল মিডিয়াত সেইজনী ছোৱালীৰ কথা কৈছো সেইজনীও আছে সেইজনীও আছে ক'ত ভিতৰত। হা হয় নেকি হা এইজনী দেখোন নহয় অ দাদা এইজনী নহয় নেকি সেইজনীয়ে আজি মানে মেকআপ কৰাত অলপ কম হৈছে। হা হয় নেকি অ হা মেকআপ কৰাত কম হৈছে মেকআপ দেখো বেছিয়ে হৈছে থাকি মাছি কিজানি মোক অ দাদা হলেও নহয় আন লাগছি মই যাওঁ দে হা কোনো ভেনৰিয়েই অৰা তোমাক পালাৰ ইয়াৰ পইচা কেইটাও নুধু নেকি? তাকেতো কবাই নচোৱা এ লে লো গেষ্টিকৰ দৱাই হা কেষ্টিকাৰ দাৱাই এইডোখৰ মান নাই মা ঘৰত যাম বুলি কৈছিলেই। हाँ हाँ जी ले लो गैसर दवाई एक ठो ले लो 10 रुपया एक पट्टा ले लो 50 रुपया हाँ जी ले लो एक गैसर दवाई अरे पाजी तुम तो बोला था मुझे घर जाऊंगा फिर तुम ये क्या कर रहा है? अरे होरेन जी मैं कल नहीं गया मैंने कल रात सोचा कि मैं एक नया बिजनेस शुरू करूंगा हाँ नया बिजनेस। और मेरा दिमाग में आ गया ये बिजनेस क्योंकि सब लोग तो इधर आकर स्पाइरल पोटेटो खाकर गैस्ट्रिक हो जाएगा इसलिए मैं सोचा था मैं ये बिजनेस करूंगा और आज मैं ये बिजनेस कर रहा हूँ। हाँ 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 हरन जी मेरा बिजनेस अच्छा चल रहा है और अच्छा चलेगा। जो लोग यहाँ स्पाइरल पोटेटो खाने आते हैं उन लोगों को गैस की दवा अवश्य लेनी चाहिए नहीं तो उन्हें गैस हो जाएगा। हाँ कैस हो जाएगा। हाँ हाँ गैस हो जाएगा इसीलिए लेना पड़ेगा गैस की दवाई। हाँ इसीलिए लेना पड़ेगा। ए ले लो गैस की दवाई एक ठो ले लो 10 रुपये एक पट्टा ले लो 50 रुपया हाँ जी ले लो गैसर दवाई ए ले लो गैसर दवाई पट्टा ले लो 50 रुपया गैस की दवाई ए ले लो गैस की दवाई ए ले लो गैस की दवाई ए ले लो गैसर दवाई एक पट्टा ले लो 50 रुपया ए ले लो गैसर दवाई হৌৰা আমাৰ কি হ'ব এতিয়া তবে দেখোন বেলেগ বেলেগ ব্যৱসায় কৰিলা আমাৰ আৰু এনেকে এনে মাখি মাৰি থাকিলে নহ'ব। তাকেতো কি করবি এটা কি কৰিবি মানে বেলেগ এটা ব্যৱসায় কৰিব লাগিবই নহ'লে এনেকে সুখেই মৰিব লাগিব। তাকেতো কি করা যায় কি কৰো এতিয়া? ও দাদা অহ কোৱা। বৰ ধুনীয়া ছোৱালী থকা দোকানখন কোনখনে দাদা হা বৰ ধুনীয়া ছোৱালী থকা দোকান লাগে মাই কিনে বৰ ধুনীয়া ছোৱালী থকা দোকান লাগে ইয়াক দেখাই আছো আজি। অ দাদা বৰ ধুনীয়া ছোৱালী থকা দোকানখন অহ ৰবা তোমাক মই দেখাই আছো। অৰা কেৰাহীত গৰম তেল আছেনে? অ আছে ৰবা দেই ভাইটি মই তোমাক দোকানখন ভালদৰে দেখাই আছো। মাই কিনে বৰ ধুনীয়া ছোৱালী থকা দোকান লাগে গৰম তেল ঢালি মেলি দিম মাই আমি লগাইছে সুধি সুধি মোক চালা। ও দাদা কি কৰে কি কৰা নহয় দেখুৱাই দিওঁ বৰ ধুনীয়া ছোৱালী থকা দোকানখন। ও দাদা নালাগে না দেখুৱাব মই নিজে বিচাৰি ল'ম নাযাবি মই দেখাই দিম চালা। নালগে মানে তিনি আমি লগাইছে সুধি সুধি সিহঁতৰ দোকানৰ কথা সুধি সুধি আমি চাকৰিহে জানো চালা এনে বেচা কিনা নাই কি আগে মানে তিনি ওরা কি করে আপনি কি কৰা নহয় মানে তিনি গৰম তেল ঢালিম চিনি পোৱা নাই মাৰাক কহাই হৰেণক এনে বেচা কিনা যোৱা আছিল তাতে আকৌ সিহঁতৰ দোকানৰ ঘৰত বাই চালা।